বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজিও আপোনালোকলৈ আকৌ এবাৰ মই লৈ আহিলোঁ 2022 বৰ্ষৰ কেইটামান নতুন অসমীয়া সাঁথৰ। চাওঁচোন ব'লক ইয়াৰে আপোনালোকে কেইটা সাঁথৰৰ শুদ্ধ উত্তৰ দিব পাৰে। গতিকে বৰ বেছি সময় নষ্ট নকৰি ব'লক আজিৰ ভিডিঅ'ৰ প্ৰথমটো সাঁথৰ চাওঁ। এনেকুৱা কি বস্তু আছে যি বাহিৰত ফ্ৰী কিন্তু হস্পিটেলত নহয়? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে অক্সিজেন। পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব। ব'লক দ্বিতীয়টো সাঁথৰ চাওঁ। এটা মাছৰ দুখন পিছা বুৰ মাৰিলে সকলোবোৰ মিছা। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে নাও। পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব। ব'লক তৃতীয়টো সাঁথৰ চাওঁ। তৃতীয়টো সাঁথৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক। তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। ব'লক তৃতীয়টো সাঁথৰ চাওঁ। এনেকুৱা কি প্ৰশ্ন আছে যাৰ উত্তৰ এদিনত প্ৰতিবাৰে বেলেগ বেলেগ পোৱা যায়? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে কেইটা বাজি। পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব। ব'লক চতুৰ্থটো সাঁথৰ চাওঁ। এনেকুৱা কি বস্তু অকল নিজৰটো নিজেহে দেখা পায়? বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে সপোন, যোনটো অকল নিজৰটো নিজেহে দেখা পায়। পিছে আপোনালোকে উলিয়াব পাৰিছিল নে নাই কমেণ্ট কৰি জনাব। ব'লক পঞ্চমটো সাঁথৰ চাওঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ক'ব পাৰিবনে এই ফটোখনত কি ভুল হৈ আছে? বন্ধু বান্ধৱীসকল আপোনালোকে এই ফটোখন যদি ভালদৰে লক্ষ্য কৰে তেতিয়া দেখিবলৈ পাব যে আইনাখনত ছোৱালীজনীৰ প্ৰতিবিম্বটো উল্টা হৈ আছে। পিছে আপোনালোকে বিচাৰি পাইছিলে নাই কমেণ্ট কৰি জনাব। ব'লক এতিয়া আপোনালোকলৈ থকা বিশেষ বুদ্ধিৰ সাঁথৰটো চাওঁ। এশিঙীয়া পহু গোটেই গাতে খহু। বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ যদি আপোনালোকে জানে তেন্তে এতিয়াৰে কমেণ্ট কৰি জনাওক, কাৰণ আগন্তুক ভিডিঅ'ত আপোনাৰ নাম উল্লেখ হ'ব পাৰে। এতিয়া সময় হৈছে যোৱাবাৰৰ সাঁথৰটো চোৱা। যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে এই খেলিমেলি হৈ থকা বৰ্ণকেইটাৰ পৰা এটা অৰ্থপূৰ্ণ শব্দ বনাব লাগে। বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই খেলিমেলি হৈ থকা বৰ্ণকেইটাৰ পৰা এটা অৰ্থপূৰ্ণ শব্দ বনায় তেন্তে শব্দটো হ'ব অসমীয়া। এই সাঁথৰটো শুদ্ধ উত্তৰ দিয়া কেইজনৰ নাম ক্ৰমে ৰূপজ্যোতি বোৱাৰী আছামিজ, বিকে বয়, অংকুৰাজ, বাবু গগৈ, প্ৰিয়ানুজ কলিতা, GW ৱৰ্ল্ড FF আৰু ছিংগুল বয়। ইয়াৰ লগতে শুদ্ধ উত্তৰ দিয়া আন সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। গতিকে আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।